So hi everyone, welcome back to my YouTube channel. আজি গৈ আছো মেঘালয়, full excited. Oh, warm ঠাণ্ডা। তো ভিডিওটো আগলৈকে চাই থাকিব। ফুললি এই ট্ৰিপ 0 কৰি দিলো। ওটা জাৰ্নিটো দেখাম কিমান কিলোমিটাৰ হয়। ওহো কি ঠাণ্ডা লাগি আছে ৰে এতিয়া, আৰু ইফালে যাব বাকি আছে। ইয়াতে ইমান ঠাণ্ডা। এই আহি পালো গণেশ মন্দিৰ। এটালৈ সেৱা জনালো যেন ভালকে আহি পাও, যেনেকা গৈছো এনেকা যেন আহি পাও। ইয়ালৈ আহি পালো, ইফালে ষ্ট্ৰেট গ'লে গুচি গ'লে সোনাপুৰ, আৰু ইফালে আমি ৰাইট যাম শ্বিলং মেঘালয়া। টোল গেট পাম আৰু কি ঠাণ্ডা লাগি গৈছে ইয়াতে, আৰু যোৱাই যাব বাকি আছে। কেনেকুৱা বা কণ্ডিশ্যন ইফালে গম নাপাওঁ। অহ কি কুঁৱলী, একোৱে ৰাস্তা দেখা নাই। লাহে লাহে যাব লগা হৈ গৈছে, পুৰা ৰিক্সি হৈ গৈছে। ইয়াতে পাছবোৰ ল'ব লাগিব। আমি অনলাইন এপ্লাই কৰিছোঁ, হ'লেও চব পাছ দিয়ে নেকি। কৰোণা ভেকচিনেশ্যন চাৰ্টিফিকেট দেখাই কিনে ওলাই আহিলোঁ। একদম প্ৰচেছটো হৈছে। মই ফাৰ্ষ্টত নাহোৱাৰ আগতে ভাবিছিলোঁ বহুত কিবা কিবি হ'ব, কিন্তু লাষ্টত গম পালোঁ একো নাই। মেঘালয় টুৰিজিম এপ ডাউনলোড কৰিছোঁ, তাৰপিছত চব ৰেজিষ্টাৰ কৰিছোঁ, হোটেল বুকিং কৰি লৈছোঁ, কেৰিয়ান আছোঁ দেখাই দিছোঁ, জাষ্ট ইয়াতে আহি পাছটো লৈ লৈছোঁ। এতিয়া অকল যাব লাগে। ইয়াতে আহি পালোঁ, কি জেগাটোৰ নাম নাজানো। এতিয়া অলপ ব্ৰেকফাষ্ট কৰিলোঁ। আমি 4জন আহিছোঁ শ্বিলং, বিশাল আৰু আনন্ত আৰু এই অমিত। ব্ৰেকফাষ্ট কৰি ওলাই আহিলোঁ, চাহ খাই ল'লোঁ। এতিয়া অলপ ভাল লাগি আছে, অলপ গৰম গৰম লাগি আছে। ইয়াৰ পৰা বৰাপানী আৰু চাগে 20 কিলোমিটাৰমান আছে। এই ৰাইট চাইডে গুচি গ'লে বৰাপানী ষ্ট্ৰেটত যোৱাই। আমি বৰাপানী নাযাওঁ, আমি যোৱাই গুচি যাম। আহোঁতে বৰাপানী খুৱাম, কেৰাংচুৰি ফাৰ্ষ্ট যাম, পিছত ডাউকিত ষ্টে কৰিম আজি। এতিয়া যোৱাইলৈ আৰু 80 কিলোমিটাৰ আছে। বহুত দিনৰ পিছত মেঘালয় আহিছোঁ, কৰোণাৰ কাৰণে অহাই হোৱা নাই। লাষ্ট টাইম 2019তে আহিছিলোঁ, একদম 2 বছৰ পিছত। মজা লাগিছে, মজা। আৰু যোৱাই 74 কিলোমিটাৰ। আগতে ময়ো কনফিউজ আছিলোঁ মেঘালয় শ্বিলঙত এয়াৰপৰ্ট আছে নে নাই। এই চাওক ইফালেদি ৰাইট চাইডেদি শ্বিলং এয়াৰপৰ্ট যায়। ইয়াতে অলপ ৰেষ্ট লৈ ল'লোঁ, চলাইছোঁ, ভাগৰ লাগি গৈছে, সেইকাৰণে ইয়াতে ব্ৰেক লৈ ল'লোঁ। ইয়াতে 20 মিনিটমান ৰেষ্ট লৈ ল'লোঁ। এতিয়া আৰু ওলাই গ'লোঁ কেৰাংচুৰিৰ কাৰণে। ইমান ঠাণ্ডা, বতাহত পুৰা চৰ্দি হৈ গৈছে। এইখিনি এৰিয়াখিনি বহুত ৰিস্কি, সেইকাৰণে লাহে লাহে যোৱাই ভাল, অভাৰটেক নকৰাই ভাল। এনেকুৱা এৰিয়াত যোৱাৰ ৰাস্তাবোৰ বহুত বেয়া, কত বেয়া পোৱা নাছিলোঁ। যেতিয়া যোৱাত সোমাইছোঁ ইমান বেয়া ৰাস্তা। ঐ আমি বহুত সোনকালে গৈ পালোঁ কেৰাংচুৰি, যদি ৰাস্তা ভাল থাকিলে। এতিয়া যোৱাই ক্ৰছ কৰিব পৰা নাই। এই আছোঁ যোৱাই চিটিৰ ভিতৰত, কি ট্ৰেফিক, আলচি লাগি গ'ল গাড়ী চলাই চলাই। এটা অলপ পেট্ৰল ভৰাই লওঁ, যিহেতু আগত পেট্ৰল পাম্প পাওঁ না নাপাওঁ নাজানো। ফুল হা পেট্ৰল ভৰাই ওলাই আহিলোঁ। এইফালে ৰাইট যাব লাগিব, এইখিনি এৰিয়াতে অলপ জাম পাম, আৰু আগত খালী ৰাস্তা পামেই। যোৱাৰ পুলিচ ষ্টেচনৰ ৰাইট চাইডৰ ৰাস্তাটো সোমাই যাব লাগে কেৰাংচুৰি যাবৰ কাৰণে। এতিয়া ইয়াৰ পৰা বেছি দূৰ নাই আৰু 20 কিলোমিটাৰমান আছে। বহুত ভোক লাগিছে ৰে, আমি খাবৰ কাৰণে দোকান বিচাৰি আছোঁ। আকৌ পাই গ'লোঁ বেয়া ৰাস্তা। এনে ভাগৰ লাগি আছিল বাইক চলাব, ইমান কিলোমিটাৰ চলাই, আৰু এনেকুৱা বেয়া ৰাস্তা পালে একদমেই মন নোহোৱা হৈ যায়। আৰু মোৰ পিলিয়ন যোন বহি আছে, সি মানে বাইক চলাব নাজানে, ত' অকলে ডিষ্টেঞ্চ কভাৰ কৰিব লগা হৈছে গোটেই। মেহনত কা ফল হামেশা মিঠা হতা হে মেৰে দোস্ত। ইয়াতে কিবা এটা খাই লওঁ আৰু, আগত দোকান পাওঁ না নাপাওঁ নাজানো। পৰঠা নেহি তো ফিৰ কি হয়, পৰঠা খাম বুলি ভাবিছিলোঁ কিন্তু পৰঠা নাই। চ' আমি মেগীয়ে অৰ্ডাৰ দিলোঁ। এতিয়া মেগী বনাই আছে, মেগীকে খাওঁ। ভোক লাগি থাকে ন, যি পাওঁ তাকে খাই দিওঁ, আৰু খাম এইখিনি খাম এবাৰ। এইটো আহি পাল মেগী, মেগী খাওঁ। এতিয়া খাই লৈ আৰু ওলাই আহিলোঁ কেৰাংচুৰিৰ কাৰণে। চাওঁ কিমান সোনকালে যাব পাৰোঁ, আৰু কেৰাংচুৰিৰ পৰা ডাউকিও যাব আছে। লিখা আছে 1 কিলোমিটাৰ টু কেৰাংচুৰি ফলছ। আৰু বেছি দূৰ নাই। আৰু আহি পালোঁ কেৰাংচুৰি ফলছ। এতিয়া তললৈ যাই আছোঁ খোজকাঢ়ি। বহুত দিনৰ পিছত আহিছোঁ কেৰাংচুৰি, আৰু এইটো মোৰ ছেকেণ্ড টাইম হয় কেৰাংচুৰিত। ইফালে আহিলেও শ্বিলং চেৰাপুঞ্জীয়ে যাওঁ, কেৰাংচুৰি ফালে বেছি নাহোঁ। কিমান তলত খোজকাঢ়িব লাগিব। বিশাল খোজকাঢ়িব পাৰিবি না? পাৰিবি না? হাউ ইজ দ্য জোছ? মই বেগটো লৈছোঁ, মানে আমি বাইকত আছোঁ ন, বেগটো থৈ আহিব ভয় লাগে, ইমান চিকিউৰ নহয়। তো বেগটো লৈছোঁ আৰু কষ্ট হৈ আছে। অলপ দৌৰো। अमित दौड़, टाइम नहीं है हम लोग के पास। ये है मेरा दोस्त अमित, स्कूल से ही ये असमिस में काफी बात भी यही करता है। क्यों तुम्हें ही मालूम है क्यों? नमस्कार नमस्कार, यही सीखा, इतना दिन असम में रह के यही सीखा। तो टिकट काटी ललो, एजনৰ লৈছে 50 টকা, আৰু চিলড্ৰেনৰ 30 रुपिस। ভাবিছিলোঁ গৰম লাগিব ৰে, কি ঠাণ্ডা লাগিছে। মই চব চুৱেটাৰ খুলি লৈছোঁ, অকল টি চাৰ্ট পিন্ধি আহিছোঁ। এতিয়া অহাৰ লগে লগে যি ঠাণ্ডা। গৈ আছোঁ ৱাটাৰফললৈ। এই চাওক, এই হ'ল কেৰাংচুৰি। এটা আহিবৰ কাৰণে ইমান দিনৰ পৰা প্লেন বনাই আছিলোঁ, ফাইনেলি আজি ছাকচেছ হ'ল। ইয়াতে এনেকৈ গা ধুব পাৰা, লাইফ জেকেট দি দিয়ে, ইয়াতে চব থাকে চিকিউৰিটি, একো প্ৰব্লেম নাই। এই হ'ল ৱাটাৰফল। ৱাটাৰফলৰ পৰা ওলাই আহিলোঁ। এতিয়া অলপ এনে আগলৈ যাওঁ, ব'টিং পইণ্ট হৈ চাগে ইফালে। এইটো দেখা পাইছোঁ ৱাটাৰফলটো, পানীবোৰ এইফালৰ পৰা আহে, ওপৰৰ পৰা আহে, এইফালৰ পৰা। যাওঁ আৰু কেৰাংচুৰিৰ পৰা। আপোনালোকে যদি কেৰাংচুৰি ইয়াতে ষ্টে কৰিব পাৰে, পাৰ পাৰ্চন 500 লয়। এটা বিন্দাছ ৰাতি থাকি কিনে এক্সপিৰিয়েঞ্চ ল'ব পাৰি। এই চাওক, ইয়াৰ পৰা ডাইৰেক্ট এইবোৰ ভিউ দেখা পাব।
এতিয়া আমি গৈ আছো ডাউকি আমাৰ হোটেল ডাউকিতে লোৱা বুকিং কৰা হৈছে অলৰেডি बहुत ठंडा लगे से रे भैया डाउकी इसी रोड से जाता है ना लास्ट पे सिर्फ कैमरा भैया डाउकी इस रोड से जाता है ना ठीक थैंक यू केरांगसुरी पूरा 15-20 किलोमीटर आगলৈ আহিলো অলমোস্ট এটাও মানুহে ঘৰে নাই দোকান নাই এৰেছ একো নাই তো ইফালে যিমান পাৰে দিনতে ট্ৰেভেল কৰা ভাল ৰাতি ইফালে ট্ৰেভেল কৰা অলপ ৰিস্কি আছে ইয়াতে ট্ৰাকৰ উৎপাত 100-200টাৰ ওপৰত মই দেখা পালো গাড়ী পাৰ্কিং কৰি ধৰিছে পাথৰ লোড কৰি আৰু চলিও আছে বহুত আৰু 2-3 কিলোমিটাৰ আছে বেছি দূৰ নাই আৰু পালোৱে ডাউকি ৰিভাৰ ইমান ধূলি ট্ৰাকবোৰ চলি বহুত বেয়া কৰিছে ইফালে ৰাস্তা বহুত ফাইনেলি আহি পালো ডাউকি ৰিভাৰ ओहो डाउकी ब्रिजर ऊपर फार्स्ट टाइम मोटर ब्लॉगिंग अवस्था चाब पारे पूरा लेतेरा हो गई जी बेया रास्ता इतना आहि पालो डाउकी रिभार এই চাও এটা যাও বোটিং কৰো না নকৰো তলত লৈ যাও কাউন্টাৰ লৈ যাও চাও পিছত কি ডেঞ্জাৰ সিৰি ৰে বেগবোৰ আছে কাৰণে খুচকাৰে যাব বহুত প্ৰবলেম হৈ আছে তিনটা টাইপৰ পেকেজ আছে এটা 700 এটা 1000 আৰু 1200 700 টোত মানে ওচৰৰ পৰা ঘূৰাই লৈ আহিব ইমান দূৰ লৈ নাযায় আৰু 1000 টো মানে তিনটা স্পট আছে ন তালৈ লৈ যাব কিন্তু নৰুখায় আৰু 1200 টো স্পটলৈ লৈ যাব আৰু 15 মিনিটকে আপোনাক তাতে ৰখাব ফটো ফটো উঠিব পৰা কিন্তু আমাৰ তাৰ ইমান টাইম নাই সো 1000 টো ইউজ কৰি আছো এই চাওক মাছ মাৰি আছে এই ডাউকি ব্ৰিজ নাওৰ এক্সপিৰিয়েঞ্চ লৈছো ইয়াতে ফাৰ্ষ্ট টাইম আগতে আহিছো কিন্তু নাও দুঠা নাছিলো ডাইৰেক্ট গুচি গৈছিলো কিন্তু আজি ফাৰ্ষ্ট টাইম ইয়াতে কোনবাতি কেম্পিঙৰ কাৰণে ইয়াতে থাকিব পাৰি এটা নাইট ষ্টে আছে যদি হোটেলত নাথাকি কোনবা এক্সপিৰিয়েঞ্চ ল'ব খোজে এনেকা তো ইয়াতে থাকিব পাৰি এই চাওক পানীবোৰ কি চাফা কি ঠাণ্ডা এতিয়া গৈছো লাষ্ট ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ ৰাতিপুৱা একদম 5টা বজাত আহি এতিয়া একদম টোপনি লাগিছে সেই তাতে নাওবোৰ দেখা পাইছে মানুহবোৰ দেখা পাই আছে সেইফালে গোটেই বাংলাদেশ তাতে নুমিব এলাও নাই আহিলো বটিং কৰি এতিয়া যাই লাঞ্চ কৰো ডাউকি ৰিভাৰৰ পৰা ওলাই আহিলো এটা বহুত ভোক লাগি আছে দুপৰীয়া একো খোৱা নাই এতিয়ালৈ আগত য'ত হোটেল পাওঁ তাতে খাম এতিয়া আজি মাউলি লং যাম বুলি ভাবিছিলো কিন্তু এনাৰ্জি নাই আৰু পাৰিলে কালি যাম যদি সময় নিমিলে চেৰাপুঞ্জী গুচি যাম আৰু মাউলি লং স্কিপ কৰিব লাগিব উপায় নাই একেদিনে ইমান কভাৰ কৰিব নোৱাৰা এইফালৰ ৰাস্তাবোৰ চাওক পুৰা তামোল গাছ লাঞ্চ কৰিবলৈ দোকান বিচাৰিছো এটা দোকান পোৱা নাই পাই গ'লো আমি হোটেল বুক কৰিছিলো গেষ্ট হাউচ হোটেল ৰুমতো আহি পালো কিন্তু ইয়াতে খাব কাৰণে একো নাই এতিয়া আমিতো লাঞ্চ খোৱা নাই সো আগত আৰু দোকান বিচাৰি গৈ আছো ডিনাৰ পাই যাম ইয়াতে কিন্তু এতিয়া খাব কাৰণে একো নাই আমাক বহুত ভোক লাগি আছে সো আগৰ পৰা বিচাৰি আহো কিবা খাব কাৰণে কি পাওঁ তাকে খাওঁ এতিয়া ইয়াতে মানে ফ্ৰাইড ৰাইচ পালো ফ্ৰাইড ৰাইচ পেকিং কৰি ললো এতিয়া হোটেলত গৈ খাম আহি পালো হোটেল ৰুম এইটো আমাৰ ৰুম আজি ইয়াতে থাকিম এতিয়া খাব লাগে ফ্ৰাইড ৰাইচ লৈ আছো ইয়াতে ৰাখি দিছো বহুত ভোক লাগিছে এতিয়া খাওঁ ফ্ৰেছ হৈ লওঁ এই ফ্ৰাইড ৰাইচ আৰু মই ঘৰৰ পৰা অলৰেডি পেকিং কৰি লৈ আহিছিলোঁ হ'লেও ইয়াতে অনা নাই কাৰণে অকলে অকলে খাওঁ ভাল নালাগে কাৰণে ইহঁতৰ লগত খোৱা নাই ত' এতিয়া খাওঁ ইমান খাচ নাই হ'লেও খাব লগা হৈছে ওচৰতে ৰেষ্টুৰেণ্ট এটা আছে তাতে এতিয়া গৈ আছোঁ আমি ডিনাৰ অৰ্ডাৰ দিব ত' আমি ওচৰৰ ৰেষ্টুৰেণ্টত আহি পাইছোঁ ইয়াতে আমাৰ অসমৰে মানুহ লগ পাইছোঁ এই দাদা ক'ত ঘৰ আপোনাৰ তেজপুৰ ন ইয়াতে কিমান দিনৰ পৰা আছে 4 বছৰ হৈ গ'ল এনে মানুহ আহি থাকে ন অসমত অঁ এতিয়া আমি অৰ্ডাৰ দিওঁ ইয়াতে আহি গ'ল ডিনাৰ আহি গ'ল চিকেন এই ভাত এই চবে খাই আছে হোটেলৰ পৰা ভাত খাই আহিলোঁ আজি দিনটো গাড়ী চলাই পুৰা ভাগৰ লাগি গৈছে আৰু লগ পাই আছে এটা নতুন ভিডিঅ'ত বাই বাই তহঁতে চবে বাই বাই বুলি কৈ টিল দেন টাটা তাৰপিছত বাই বাই কবি চবে